হাই ফ্ৰেণ্ড, আজি তেজপুৰৰ পৰা ওলালোঁ নামেৰি অভয়াৰণ্যখন চাই আহোঁগৈ বুলি। তাতে এটা ধুনীয়া পিকনিক প্লেচো আছে বোলে, তাকে চাই আহোঁ। আমি গৈ পালোঁগৈ অভয়াৰণ্যৰ। দুপৰীয়া ভাত তাত খাই ওলালোঁ আমি, 2টামান বজাত ওলাইছোঁ। বহুত বেছি দূৰ নহয় যে সিহঁতৰ ঘৰৰ পৰা। এয়া চাওক, আমি অভয়াৰণ্যখনৰ মাজেৰে ৰাস্তাটো গৈছে, ইমান ধুনীয়া লাগে অৰণ্যখনৰ মাজেদি ৰাস্তাটো। এয়া চাওকচোন, দুইফালে অৰণ্যখন, কিমান যে ভাল লাগে। আৰু বান্দৰবোৰ যে গছত ওলমি থাকে। মই মানে ভিডিঅ'টো উঠাবই নোৱাৰিলোঁ, এখন উঠাইছোঁ, তথাপি কেইটামান জুম বান্ধি আছে। গাড়ীখন গ'লে মানে চব দৌৰ মাৰে। ইয়াতে মানে বাঘ চাঘ ওলাব বুলি ভয়ে খাইছিলোঁ, কিন্তু বাঘ নাই যেনিবা। হাতী বোলে ওলায় কেতিয়াবা। আমি এনেকৈ গৈ আছোঁ, আছে বহুত গাড়ী, কিছুমান মানে গৈ আছে কিন্তু কম। অৰুণাচলৰ পৰা অহা গাড়ীবোৰ বেছি এইফালে, এই ৰাস্তাটো চাওকচোন। অৰণ্যখনৰ মাজেদি সৰু ৰাস্তা, ইমানেই ভাল লাগে। মানে কি যে সেউজীয়া পৰিৱেশ সঁচাই আমাৰ অসমখনত আছে আৰু কিছু দৃশ্য। এয়া আমি গৈ পেলাই পিকনিক প্লেচটো পালোঁগৈ। এতিয়া তেনেকৈ মানুহ নাই, বাৰিষাতনো কোনে পিকনিক খাব যাব, কিন্তু কিছুমান মানুহে চাব গৈছে গৰমৰ বন্ধ বুলি। আমি যেনেকৈ গৈছোঁ আৰু কিছুমান বেলেগ মানুহো গৈছে, কিন্তু পিকনিক খাবলৈ কোনো যোৱা নাই। ছোৱালী যায়ে তাৰপৰাই মিহি শিল কেইটামান বিচাৰি ল'লে। তাই মানে ছামাৰ হলিডে বন্ধ দিছে যে, তাতে ড্ৰয়িঙত কিবা বোলে ইউনিক বনাব দিছে, সেইকাৰণে তাই সেই পাথৰটোতে ড্ৰয়িং কৰিব। তাকে ধুনীয়া মিহি পাথৰ বুটলি আনিলে তাই, ময়ো আনিছোঁ 2-এটা বুটলি। ভাল লাগে যে, পানী খেলিলোঁ, কেনেকুৱা যে ভাল লাগিছে নদীখন। কিন্তু বিৰাট সোঁত বৈ আছে, বহুত জোৰে, বিৰাট জোৰে আৱাজো ওলাই আছিল। পানীৰ সোঁতৰ আৱাজটো বিৰাট জোৰে ওলাই আছিল। তাৰপিছত কেইকপিমান ফটো উঠিলোঁ আমি। ফটো উঠি আকৌ ৰিটাৰ্ণ হ'লোঁ। এইবাৰ বান্দৰবোৰ কেইটামান উঠাব পাৰিছোঁ। এয়া আমি গধূলি আহি পালোঁ, জিলাপি কচৰি চাহ খালোঁ। গধূলি হৈ গ'ল, মোটামুটি 7টা বাজি। আজি ভিডিঅ'টো এইখিনি আছিল।